নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আজি লক্ষী পূজা, গতিকে লক্ষী পূজাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লক্ষী মায়ে সকলোকে আশীৰ্বাদ কৰক। আজি মই উপস্থিত আছোঁ আমাৰ গাঁৱৰে লক্ষী পূজাখনত, আৰু ইয়াতে লক্ষী পূজাত কি কি হয়, কেনেকুৱাকৈ পূজা কৰা হয়, আৰু ইয়াতে কি কি অনুষ্ঠান আছে, গোটেইখিনি তাৰে কিছু অংশ দেখাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে চাই থাকক। আৰু মোৰ লগত আছে প্ৰাণজিত কিবা ক'বা? সি মোৰ ফ্ৰেণ্ড হয়। ক'বা কৈ দিয়া কিবা? আচ্ছা, ঠিক আছে। মই বাকী পূজাৰ যিখিনি কাৰ্যসূচী গোটেইবিলাক ঠিক আদৰাৰ প্ৰস্তুতি কি হ'ব? আজি কি আহিব? কিহৰ প্ৰতিমা আহিব? লক্ষী আহিব। লক্ষীক আদৰাৰ কাৰণে মানে প্ৰস্তুতি যাম মানে। লক্ষীক ৰখি আছে ন? লক্ষী আহিব মানে? আচ্ছা, ঠিক আছে, মই আগবঢ়াই আনো। গৈ আছোঁ প্ৰতিমা আনিবলৈ। আনিবলৈ আহিছোঁ। আচলতে আমাৰ লক্ষী মন্দিৰত যিখন পূজা হয়, ৰাজহুৱা পূজা, সেই পূজাখনৰ কাৰণে যিটো আমাৰ লক্ষীমাৰ মূৰ্তি, আৰু সেই মূৰ্তিটো আচলতে এনেকুৱা ৰাজহুৱা বেলেগ নামঘৰ এটা বা মন্দিৰ এটাত থৈ দিয়ে, আৰু তাৰ পৰা এনেকৈ আদৰি লৈ যায়।
কাক ৰখি আছা বন্দিলা ৰখি আছো কাক ৰখি আছা কৈ দিয়া মই আগৰ বাৰ ৰখি আছো কাক ৰখি
চ' বন্ধুসকল এয়া আছিলে লক্ষী পূজা উপলক্ষে ব্লগ। গতিকে আগলৈকে আৰু ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম, ভাল ভাল ব্লগ দিবলৈ চেষ্টা কৰিম।